নমস্কাৰ আপোনালোকক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত হৈছোঁহি লখিমপুৰ জিলাৰ উজলপুৰ স্থিত মৈত্ৰী আশ্ৰম নামৰ এটুকুৰা বিশেষ ঠাইত। গতিকে এই আশ্ৰমখন ইয়াত কেতিয়াৰ পৰানো প্ৰতিষ্ঠা হৈছিল আৰু জনমানসত এই আশ্ৰমখনৰ ভূমিকা কি তাৰ বিষয়ে জানিবলৈ আহকচোন আমি ভিতৰলৈ সোমাই গৈ তেখেতলোকৰ লগত এই বিষয়ে বাৰ্তালাপ কৰোঁ। তো মৈত্ৰী আশ্ৰমৰ উদ্দেশ্য হ'ল ইয়াৰ উদ্দেশ্য মৈত্ৰী, নিয়ম মৈত্ৰী আৰু যি কাম হ'ব সেয়া মৈত্ৰী। এই বিচাৰটো আচাৰ্য বিনোবা ভাৱে 1962 চনৰ 5 মাৰ্চত এই আশ্ৰম প্ৰতিষ্ঠা যেতিয়া কৰিছিল তেতিয়া তেখেতে এই বাক্যবিলাক ইয়াত তেখেতৰ মুখ বাক্যেৰে ইয়াত উদ্ধৃত হৈছিল। আৰু সেই তেখেতে যেতিয়া কৈছিলে যে মৈত্ৰী আশ্ৰম কেৱল মানুহৰ লগত নহয়, সৃষ্টিৰ লগত, মানৱৰ লগত আৰু পশু পক্ষীৰ লগত সকলোৰে লগতে মিত্ৰতা মানে বন্ধুত্ব, সখা, সকলোৰে লগত সখা, এনেকুৱা ভাৱনাৰ যিসকল ভনীয়ে ব্ৰহ্মচৰ্য ব্ৰত সন্মুখত লৈ সমাজৰ কাম কৰিম বুলি ভাবিব সেইসকল ভনী ইয়াত থাকিব। আৰু মৈত্ৰী আশ্ৰম হোৱাৰো এটা ডাঙৰ কাহিনী আছে, কিন্তু মই গোটেইটো ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব, কিন্তু মই থুলমূলভাৱে কওঁ। 1950 চনত বহুত ডাঙৰ ভূমিকম্প হৈছিল। বৰদলনি আৰু ধেমাজি অঞ্চলত বহুত ক্ষতি হৈছিলে। সেইখিনি সময়ত যেতিয়া বানপানী গোটেই জেগা ব্যস্তিত হ'ল, সেইখিনি সময়ত ৰিলিফৰ কাৰণে কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ বাইদেউসকলে তাত ৰিলিফ দিবলৈ আহিছিল, যাৰ নাম আমি নল'লে আমি বহুত দুখী হৈ যাম। অসমৰ প্ৰথম MSc পাছ মহিলা অমলপ্ৰভা দাস বাইদেউৰ নেতৃত্বত ৰিলিফ দিবলৈ আহিছিল বৰদলৈ সেই অঞ্চলত। তাৰপিছত যেতিয়া পানীবিলাক শুকাই গ'ল তেতিয়া তাত সেই ল'ৰা ছোৱালীবিলাক, সকলৰ গাৰ্জেনবিলাক হেৰাই গ'ল। আৰু হেৰাই যোৱাৰ পিছত কস্তুৰবা ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ বাইদেউসকলে তাত কস্তুৰবা কল্যাণ কেন্দ্ৰ বুলি তাত শিবিৰ খুলিলে ওখ মাটি নাহৰণিত। আৰু সেই নাহৰণিত আকৌ পুনৰবাৰ সোৱণশিৰি আহি তেখেতলোকক তাৰ পৰা দিলে, পানী আহি সেইখিনি পালেহি। তাৰপিছত আৰু এটুকুৰা জেগা ওখ মাটিৰ ওচৰতে আৰু এটুকুৰা জেগাত তেখেতলোকে ৰৈছিল, কিন্তু তাতো নদী আহি তাতো তেখেতলোকক অসুবিধা দিয়াৰ কাৰণে তেখেতলোকে সাৱতী জনকল্যাণ বিদ্যালয়ত তেখেতলোকে উপস্থিত হ'ল আৰু তাতে থাকিলে। সদায় স্কুল বন্ধ কৰি ৰাখিব নোৱাৰে কাৰণে 1955 চনত ইয়াত এই জেগাটুকুৰা স্বনামধন্য মহানন্দ বৰাদেৱ, হেম ভৰালী আৰু হেম শইকীয়াদেৱ, এই সকলোবিলাক মিলি আৰু কালেক্টৰ চাহেব এইবিলাকে মিলি পেলাই এই জেগাটুকুৰাত 1955 চনত কস্তুৰবা কল্যাণ কেন্দ্ৰ স্থাপিত হ'ল। আৰু যেতিয়া 1955 চনৰ পৰা ইয়াত ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি 3 বাৰ ইয়াত প্ৰাৰ্থনা হয়। তাৰপিছত সেই প্ৰাৰ্থনাৰ যিটো বাতাৱৰণ, সেই বাতাৱৰণটো বহুত পৰিৱেশটো সুন্দৰ আৰু পবিত্ৰ কৰি ৰাখে। গতিকে বিনোবাজীয়ে যেতিয়া ভূদান আন্দোলনৰ সময়ত অসমত প্ৰৱেশ কৰিছিল, সেইখিনি প্ৰৱেশ কৰাৰ সময়তে তেখেতে গোটেই অসমত 1.5 বছৰ কাল দিলে। 1.5 বছৰ কাল 1961 চনৰ 5 মাৰ্চত অসমত প্ৰৱেশ কৰিছে। 1962 চনৰ 5 মাৰ্চত মৈত্ৰী আশ্ৰম স্থাপনা কৰিছে। আৰু মৈত্ৰী আশ্ৰম লীলাবাৰী একেবাৰে ওচৰত। আৰু তেখেতে কৈছিলে যে এই জেগাটুকুৰা মোৰ এইকাৰণে ভাল লাগিছে যে লীলাবাৰী বিমানবন্দৰ ওচৰত, আৰু আমাৰ মৈত্ৰী আশ্ৰমত য'ত আছে তাৰ পৰা পূব ছাইডত উত্তৰ ফালে হিমালয় পুত্ৰ অৰুণাচল পাহাৰ, আৰু অৰুণাচল পাহাৰ পাৰ হোৱাৰ পিছতে চাইনা। গতিকে আৰু এইটো কথাও কৈছিলে যে গোটেই অসমকে আমাৰ যিসকল ধৰি লওক
ভূটান, ব্ৰহ্মদেশ, বাংলাদেশ এই সকলোবিলাকে আমাক আগুৰি আছে। সেইকাৰণে বিনুবাজীয়ে কৈছিলে যে এই ঠাইৰ পৰা অতি সোনকালে মৈত্ৰীৰ যিটো বিচাৰ সেইটো বিয়পিব পাৰে বুলি, আৰু তেওঁ এই জেগাটুকুৰা অতি পবিত্ৰ, মোৰ খুবেই ভাল লাগিছে বুলি এই আশ্ৰমখন তেখেতে ইয়াত প্ৰতিষ্ঠা কৰিলে। বিনুবাজীয়ে কৈছিলে যে এই আশ্ৰমত যিসকল ভনী থাকিব, সন্মুখত ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব, আৰু পূৰা বিশ্বই মোৰ ঘৰ যিসকল ভনীয়ে ভাবিব সেইসকল ইয়াত থাকিব, আৰু যিসকল ভনী ইয়াত থাকিব সেইসকল ভনী শ্ৰমৰ আধাৰত আধ্যাত্মিক জীৱন আৰু সমাজ সেৱা এই মুখ্য বস্তু। কাৰণ স্বাৱলম্বন হ'ল মুখ্য বস্তু। গান্ধীজী আৰু বিনুবাজীৰ বিচাৰ হ'ল স্ব অৱলম্বন, নিজৰ ওপৰত নিজৰ অৱলম্বন সকলো সময়তে হ'ব লাগে। আৰু যদি ইয়াত যিখন আশ্ৰম তাকে কয় য'ত শ্ৰমৰ আধাৰিত আধ্যাত্মিক জীৱন চলে, তো সেইকাৰণে বিনুবাজীয়ে কৈছে ইয়াত কোনো চৰকাৰৰ এটা ফুটা কৰি ইয়াত প্ৰৱেশ নকৰিলে ভাল। আৰু কৈছে উদ্দেশ্য মৈত্ৰী, গতিকে গোটেই বিশ্বই মোৰ ঘৰ সেই ভাৱনাৰ ইয়াত ভনীসকল থাকিব, পূৰা সমৰ্পণ। আৰু ইয়াত কোনো বেতনভোগী ভনী ইয়াত মানে নাথাকিব। তে পূৰা একদম স্বাৱলম্বন দৃষ্টিৰে যিটো বিচাৰ, সেই বিচাৰটোৰ ওপৰত এই মৈত্ৰী আশ্ৰম প্ৰতিষ্ঠিত। আৰু আমি সঁচাকৈ কৈ খুবেই ভাল পাওঁ। আমি এতিয়া বছৰটোত চাগে আমি পাচলি কিনিছোঁ বুলি আমাৰ মনতেই নাই, কিয়নো যিটো বিচাৰ স্বাৱলম্বনৰ, সেই বিচাৰটোৰ ওপৰত আমি ভালদৰে জীৱন জীৱৰ কাৰণে আমি যত্ন নহয়, কিন্তু সেইটো বিচাৰতে যাতে আমাৰ জীৱন চলে, তেনেকুৱাকৈ আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আমাক যাতে যিটো বিচাৰৰ কাৰণে আমি ওলাই আহিছোঁ সেই বিচাৰতে যাতে আমাৰ জীৱন অতিবাহিত কৰিব পাৰোঁ। ইয়াকে মই সমাজৰ আগত মই ক'বলৈ বিচাৰিছোঁ। শব্দ প্ৰদূষণ হয়, তো শব্দ প্ৰদূষণ এইকাৰণে হয় আমি যাতে সদায় ভাল শব্দই উচ্চাৰণ কৰিব লাগে। তো এইকাৰণে মই কৈছোঁ যে যেতিয়া আমি এই কথাবিলাক কওঁ, এই যে শ্ৰম আধাৰিত আধ্যাত্মিক জীৱন, স্বাৱলম্বন, স্ব অৱলম্বন, এইবিলাক শব্দ মানে এটা এটা শব্দতে বহুত কথা সোমাই থাকে। তো সেইকাৰণে আমি কোনোবা ইউটিউবাৰ আহিলে আমি কৈ দিওঁ যে কথাখিনি যে শ্ৰম আধাৰিত আধ্যাত্মিক জীৱন। এতিয়া তেওঁলোকে কি বুজি পাব? আধ্যাত্মিক জীৱন মানে বুজি পাবলৈ অলপ কঠিন আছে। তো সেইকাৰণে শ্ৰমৰ আধাৰিত আধ্যাত্মিক জীৱনৰ যি জীৱনশৈলী, সেই জীৱনশৈলীৰ লগত আমাৰ মানে ওতঃপ্ৰোতকৈ সম্বন্ধ আছে। কাৰণ ৰাতিপুৱা শুই উঠা 4 ঘণ্টাৰ পৰা ৰাতি শুবৰ সময় 9টা বজালৈকে আমাৰ যিটো জীৱন পদ্ধতি, সেই জীৱন পদ্ধতি আমাৰ এখন ৰুটিন আছে। যিখন ৰুটিন আমি তাক ফলৱতী কৰিবৰ কাৰণে আমি যত্ন কৰোঁ। ৰাতিপুৱা 4টা বজাত উঠোঁ, 6:30 আমাৰ প্ৰাৰ্থনা, আৰু তাৰ গোটেই দৈনন্দিন যে বিষ্ণু সহস্ৰনাম 10:30 বজাত, আৰু আমি 12:30 ভোজনৰ কাৰণে বহোঁ। তাৰপিছত আৰু আমাৰ জিৰণি, তাৰপিছত আকৌ বেলেগ বেলেগ কাম। আমাৰ গোহালি আছে, খেতি আছে, ধান আমাৰ নিজৰ, সকলোখিনি নিজৰ হ'লেও তথাপিও তাতো অলপ মানে পৰিশ্ৰমৰ বাহিৰতে কিছু কৰিব লগা হয়। আমি আচাৰ কৰোঁ স্বাৱলম্বন দৃষ্টিৰে, মানে বিক্ৰী হিচাপে নহয়। যেতিয়া আমাৰ আম হয়, জলফাই হয়, এই সকলো আমলখি হয়, এই সকলোবিলাকক লৈ পেলাই আমি নিজৰ বস্তু ক'তো কিনিবলৈ নাযাওঁ, সেই সকলোবিলাক লৈ পেলাই আমি আচাৰ কৰোঁ। আচাৰ কৰি আমি ইয়াতে বিক্ৰী কৰোঁ, ক'তো বিক্ৰী কৰিবলৈ নাযাওঁ। স্বাৱলম্বনৰ আমাৰ এটা লক্ষ্য আছে, যেতিয়া আমি সেইটো কৰোঁ। আৰু আমাৰ চব সামূহিক, প্ৰাৰ্থনা সামূহিক, ভোজন সামূহিক, ভজন সামূহিক, আৰু যি নিৰ্ণয় হ'ব সেই সামূহিকতেহে আমাৰ নিৰ্ণয় হয়। বাইদেউ, আপোনাক মই সুধিব বিচাৰিছোঁ, আপোনালোকে যি বস্ত্ৰ পৰিধান কৰে সেই বস্ত্ৰসমূহ আমি দেখিবলৈ পাইছোঁ আপোনালোকে সম্পূৰ্ণ খাদী কাপোৰ ব্যৱহাৰ কৰি আছে। গতিকে এই বিষয়ত অকণ জানিব বিচাৰিম, এই বস্ত্ৰসমূহ আপোনালোকে নিজে প্ৰস্তুত কৰি লয়নে, নে আপোনালোকে এইখিনি ক্ৰয় কৰে বা মিলৰ পৰা ক্ৰয় কৰে, নে নিজে বস্ত্ৰ প্ৰস্তুত কৰি নিজেই পিন্ধে? হয়, তো বহুত সুন্দৰ প্ৰশ্ন। এই আমি যি পৰিধান কৰোঁ সেইবিলাক হৈছে খাদী। তো এই খাদী কাপোৰত মানে জনতাৰ সেৱাৰ ই এটা মাধ্যম। এতিয়া গান্ধীজীয়ে কেৱল অস্ত্ৰ ল'লে যঁতৰৰ দ্বাৰাই অহিংসা নীতিৰে
গোটেই ভাৰতক স্বাধীন কৰিলে তো এই যি জনতাৰ লগত এই খাদীৰ বহুত মানে ওতঃপ্ৰোত সম্বন্ধ তো যিসকল ভনীয়ে সূতা কাটে সেইসকল ভনীয়ে মানে ঈশ্বৰৰ লগত যুক্ত হৈ পেলাই সেই সূতা কাটে প্ৰথম কথা আৰু দ্বিতীয়টো কথা হ'ল যি খাদী উৎপন্ন কৰে সেইসকলো একেবাৰে দুখীয়াতকৈ দুখীয়া মহিলা যিসকলে দিনটো দৈনন্দিন মজদুৰি তাৰ পৰা উলিয়ায় গতিকে আমি যদি খাদী ব্যৱহাৰ কৰোঁ নিজে যদি সূতা কাটোঁ নিজে বওঁ নিজে পিন্ধে এখন চাদৰ বা এখন মেখেলা বুনাই কৰিবলৈ হ'লে তাঁতখন ববলৈ হ'লে এখন চাদৰক 3 মিটাৰ মানে কাপোৰ লাগে আৰু সেই 3 মিটাৰ চাদৰখনত 14 নেচা সূতাই আমাৰ হেৰি হয় এখন চাদৰ হয় গতিকে আমাৰ সেইটো হিচাপ আছে যে কাৰণ আমি নিজে সূতা কাটোঁ নিজে তাক পকাওঁ মাৰ দিওঁ আজিকালি মাৰ দিয়া সূতাটো নাইকিয়াই হ'ল চব বেলেগ বেলেগ সূতা এইবিলাক উলিয়াইছে গতিকে আমি আমাৰ যিটো প্ৰচেছ সেই প্ৰচেছটোত আমি কৰোঁ আৰু সেই তাত বিশেষ আধ্যাত্মিকতা আছে যিটো বস্তু ঈশ্বৰৰ লগত সংযুক্ত হ'ব পাৰে সেই খাদী কাপোৰ আমি পিন্ধোঁ গতিকে গান্ধীজী বিনোবাজীয়ে কৈছিলে যে খাদী এনেকুৱা এটা বস্তু যিটো বস্তু পবিত্ৰ বস্তু সেইটো খাদী সঁচাকৈ পৰিধান কৰিলে মনটো বহুতেই পবিত্ৰ লাগে বাইদেউ মই আপোনাক এইখিনিতে চেকতে সুধিব বিচাৰিছোঁ অসমৰ এগৰাকী চিৰপৰিচিত ব্যক্তি বিদ্যমান তেখেত বিদ্যান এগৰাকী ব্যক্তি হেমভাই তেখেত এই আশ্ৰমখনৰ এই প্ৰক্ৰিয়াটোৰ লগত জড়িত গতিকে অকণমান হেমভাইৰ বিষয়ে যদি আপোনাৰ মুখেদি আমি অকণ জানিব পাৰোঁ তো হেমভাই মানে যথেষ্ট তেখেত বিদ্বান পণ্ডিত আৰু আজিৰ দিনত মানে সন্মানীয় ব্যক্তি তেখেতে অধ্যয়ন কৰিছিলগৈ আচাৰ্য বিনোবা ভাই যি মৈত্ৰী আশ্ৰম যিজনে প্ৰতিষ্ঠা কৰিছিলে তেখেত থাকিছিলে ব্ৰহ্মবিদ্যা মন্দিৰ মহাৰাষ্ট্ৰত তো তাত তেখেতে অধ্যয়ন কৰিলে সেই অধ্যয়নৰ পিছত 1979 চনত মই আগতেই উল্লেখ কৰিছিলোঁ যে অমলপ্ৰভা দাস আৰু আমাৰ অসমৰ ব্যক্তিসকলে তেখেতক মাতিলে যে তুমি অসমলৈ আহা আৰু আমাৰ ইয়াত যুৱক যুৱতীৰ মাজত কাম কৰিব লাগে গতিকে তেখেতে গীতাৰ মাধ্যমেৰে যুৱক যুৱতীসকল যাতে সমাজৰ কামৰ মানে আগবাঢ়ি আহে সেই প্ৰচেষ্টা তেখেতে চলাইছিল আৰু সেই প্ৰচেষ্টাৰে মই এগৰাকী আৰু আমি সেইখিনি সময়ত যথেষ্ট ল'ৰা ছোৱালী ওলাইছিলোঁ প্ৰায় 25-30 জনমান ল'ৰা ছোৱালী ওলাইছিলোঁ সেইখিনি সময়ত আৰু মই জানিব মানে মানে খুবেই ভাল পাম আমি দুজন আছোঁ এতিয়া মই আৰু এজন বদন বৰা বুলি আমি সেইখিনি সময়ত ওলোৱা বদন বৰাও এতিয়া সমাজৰ কাম কৰি আছে আৰু আমিও মই মৈত্ৰী আশ্ৰমত এতিয়া আছোঁ সেই সঁচাকৈ তেখেতৰ যিটো বিদ্যতা সেই বিদ্যতাটোক আমি সকলোৱে মান্য কৰিব লাগে আৰু যথেষ্ট তেখেতৰ সেইখিনি অধ্যয়ন আছে আৰু যেতিয়া তেখেতে কিছু জ্ঞান প্ৰাপ্ত কৰিছিলে তেতিয়া তেখেতে শিৱসাগৰৰ পৰা চাইকেল মাৰি আহি ইয়াত সংস্কৃত শিকিছিলে আৰু ইয়াতে শিৱসাগৰৰ পৰা আহি ইয়াত একেবাৰে ৰাতি 12টা বজাতো ওলাই কেতিয়াবা 1টা বজাতো আহে সেইখিনি সময়ত বাৰু মই নাই তাৰ আগৰ কথা কিন্তু ইয়াত মই বাইদেউসকলে কোৱা শুনো তেনেকৈ কষ্ট কৰি তেখেতে বহুত জ্ঞান মৈত্ৰী আশ্ৰমৰ পৰাও তেখেতে প্ৰাপ্ত কৰিলে এইখিনি কথা মই জানো মানে বাইদেউ আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম হয় আধ্যাত্মিকতাৰ দিশত হয় বৰ্তমান উঠি অহা প্ৰজন্মক উদ্দেশ্যি আপুনি কি ক'ব আৰু লগতে আপোনাক আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতু আপুনি আমাক আপোনাৰ লগত ব্যক্তিগতভাৱে আমি কথা বতৰা পাতোঁতে আপুনি জনালে যে আপুনি নামঘোষা ভাগ হিন্দীত অনুবাদ কৰি আছে সেই কাম কিমান দূৰ সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হ'লনে নে হ'বলৈ গৈ আছে অকণমান জনাব বাৰু বহুত ডাঙৰ প্ৰশ্ন তো উঠি অহা প্ৰজন্মক মৈত্ৰী আশ্ৰমৰ পৰা মই নাই কোৱা মৈত্ৰী আশ্ৰমৰ পৰা যিটো মানে বাৰ্তা পঠিয়াব লাগে সেইটো এটাই উদ্দেশ্য যে বিনোবাজীয়ে যেতিয়া মৈত্ৰী আশ্ৰম স্থাপনা কৰিছিলে তেতিয়া মৈত্ৰীৰ দৃষ্টিৰে মৈত্ৰী মানে সকলোৰে লগত মিত্ৰতা বন্ধুত্ব আৰু মানে এটাই শক্তি আছে যিটো শক্তিৰ দ্বাৰা আমাক পৰিচালিত আমি হৈ আছোঁ গতিকে সুপ্তভাৱে আমাৰ প্ৰত্যেকৰ ভিতৰতে সেই বস্তুটো আছে গতিকে আমি সেই বস্তুটো মানে জাগৃত কৰিবৰ কাৰণে আমি সৰু ল'ৰা ছোৱালী
কেম্প কৰিছিলোঁ 1984 চনৰ পৰা 2022 চনলৈ আমাৰ কেম্প চলিছিল কিন্তু এতিয়া আমি কেম্প নকৰোঁ এতিয়া সঁচাকৈ মই দুখিতভাৱেই কৈছোঁ যে তেতিয়াৰ ল'ৰা ছোৱালীবিলাকৰ আধ্যাত্মিকতাৰ যিটো হেৰি মানে ইচ্ছা হয় সেইখিনি বেছি আছিল বুলি মোৰ অনুভৱ হয় এইকাৰণে কৈছোঁ শিবিৰৰ কাৰণে মোৰ যিটো অনুভৱ হ'ল সেইখিনি সময়ত ল'ৰা ছোৱালীক আমি স্কুলত যিখিনি ধৰি লওক নাপায় স্কুলতো সকলোবিলাকে পায় তথাপিও কিছু ক্ষেত্ৰত নাপায় যে আমি যিসকল সন্ত সেইসকলৰ পৰিচয় আৰু মেপৰ দ্বাৰা গোটেই ভাৰতত পদযাত্ৰা কৰা আৰু ইয়াত যিখিনি প্ৰত্যেকৰ ভিতৰত যিখিনি সুপ্ত হৈ থাকে সেইখিনি যাতে জাগ্ৰত হয় কবিৰদাসৰ দোহা শংকৰাচাৰ্যৰ শ্লোক মীৰাবাই ভজন যিমানবিলাক সন্ত আছে সেইসকলে যি মুখ্য আমাক যিবিলাক সাৰ দি থৈ গৈছে তাৰ ওপৰত আমি ল'ৰা ছোৱালীক দিবলৈ যত্ন কৰোঁ আৰু এই শিবিৰটো যে আমি জনধাৰীত মাতৃ আশ্ৰম হ'ল জনা আধাৰত গতিকে আমি প্ৰথমে আমি বাজেট কৰি লওঁ যদি বাজেটৰ মতে 7 দিনীয়া 8 দিনীয়া এতিয়া যিটো কি শিবিৰ কৰিবলৈ থওঁ এতিয়া সেই বাজেটৰ অনুসাৰে আমি 7-8 দিনৰ ইয়াত শিবিৰ কৰোঁ তাৰপিছতে আপোনাৰ সেই শিবিৰটোত আমি যদি 50জন ল'ৰা ছোৱালী লওঁ বুলি ভাবোঁ তেতিয়া আমাৰ 70জন ল'ৰা ছোৱালী আহে কেলৈ প্ৰথম শিবিৰতে আমি যিমানখিনি ল'ৰা ছোৱালী মাতিলোঁ সেইসকলে মানে অহা শিবিৰটোত তেওঁলোকেই আয়োজন কৰে যে আমুকত শিবিৰ হয় তেওঁলোকে লগ ধৰি লৈ আহে গতিকে আমি যিমানখিনি ল'ৰা ছোৱালী লোৱা আমাৰ যিখিনি মানে ভাবোঁ তাতকৈ আমাৰ 20জন 25জন ল'ৰা ছোৱালী আমাৰ বেছি হৈ যায় আৰু ল'ৰা ছোৱালীক আমি আমাৰ লগতে ৰাখোঁ আৰু যেতিয়া আমি বৰ্গ লওঁ সেইখিনি সময়তে আমি কৈ দিওঁ যে তোমালোকক লগ কৰিবৰ কাৰণে মা আহিব দেউতা আহিব কিন্তু সেই দেউতা মা অকল তোমাৰ নহয় আমি ইয়াত যিমানবিলাক ল'ৰা ছোৱালী গোট খাইছোঁ এই সকলোবিলাক আমাৰ দেউতা মা তোমাৰ মা দেউতাও আমাৰ মা দেউতা গতিকে তোমাৰ দেউতা বা মায়ে যদি কিবা আনে কিন্তু অকলে নেখাবা বিনুবাজীৰ মাকে বিনুবাজীসকলক কৈছিল যিয়ে অকলে খায় সি ৰাক্ষস আৰু যিয়ে আনক বিলাই খায় তেওঁ দেৱতা গতিকে দেৱতা আৰু ৰাক্ষস বেলেগত নাই আমাৰ মাজতে আমি আছোঁ গতিকে বিনুবাজীৰ মাকে বিনুবাজীক কৈছিলে গতিকে সেই ভাষাটোৱে মানে ভোগতকৈ ত্যাগত বেছি মিঠা আছে এই বাক্যটোৱে তেখেতক গোটেই ভাৰতত 13 বছৰ পদযাত্ৰাত তেখেতে ঘূৰিবলৈ পালোঁ বুলি তেখেতে নিজ মুখেৰে কৈ থৈ গৈছে